তো হে গাইস ওয়েলকাম ব্যাক নামকৰণ কৰা হৈছে গংগা এখনি বুলতি হিয়া কি খবৰ গল চাহ নে কফি তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মোৰ নাম দীপ্তি দত্ত আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চ্যানেল ডিডি ব্লগছ অফিচিয়েল তো আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আগবাঢ়িছোঁ অলৰেডি আপোনালোকে থাম্বনেইলত দেখিছে যে ভিডিঅ'টো আজি কেনেকুৱা ধৰণৰ হ'ব পাৰে হয় আজি আমাৰ যোৰহাট মহাবিদ্যালয়ত বাকৰিত আমি সমূহ জেচিয়ানসকলে মিলি বিহু উদযাপন কৰি মানে বিহু আজি হুঁচৰি গাই মানে অলপ ফূৰ্তি কৰি সকলোৱে মিলি চাহ বাইদেউৰ পৰা ধৰি তো তাত কি কি হয় প্ৰতিটো ক্লিপ মই দেখাব ট্ৰাই কৰিম আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা সমূহ যিমান ডিপাৰ্টমেণ্ট আছে তো সকলোটি দলে ইয়াত যোগ হ'ব বিহু নাচিব একেলগে তো ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাই থাকিব আৰু যিসকল ব্যক্তিয়ে বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পিছতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ইফালে থকা বেল আইকনটো দবাই দিয়ে যেন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো সেই গাইজ বৰ্তমান মই এতিয়া কলেজত মানে পালোহি আৰু তাৰপিছতে আমাৰ ডিপাৰ্টমেণ্টৰ ৰুমৰ ছাইডে গৈ আছোঁ আৰু এতিয়া এটা ভাল খবৰ শুনিছোঁ মানে কি আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বা আমাৰ কলেজলৈ আহিব অলপ পাছতে আৰু লগত অজয় ফুকন আহিব যি মিউজিচিয়ান তো বহুতকেইটা ভাল ভাল গান তেখেতে কম্প'জ কৰিছে আৰু গাইছেও তো কি হয় মই দেখাব ট্ৰাই কৰিম তাৰপিছতে ইয়াত ঢোল ফুলৰ মাত শুনিয়ে আছে গোটেই ডিপাৰ্টমেণ্টে এটা বেলেগ ধৰণৰ প্ৰস্তুতি চলি আছে বিহু হুঁচৰিক লৈ যোৰহাট মহাবিদ্যালয়ৰ মোৰ অতিকে শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় শৰ্মা ছাৰ আৰু সন্মুখত আসনত অধিষ্ঠিত হৈ থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই দিনটো মোৰ জীৱনৰ কাৰণে এটা বিশেষ দিন হৈ ৰ'ব সদায় কাৰণে নামকৰণ কৰা হৈছে গংগা এখনি বুলতি হিয়া এই কোভিডৰ জটিল সময়ৰ ভিতৰত পিছত সেইখিনি সময়তো আমি আটাই আবদ্ধ হৈ আছিলোঁ নহয় আটাইৰ মনত সাংঘাতিক এটা হেঁপাহ আছিলে যে কেতিয়া আমি আকৌ সেই মুকলি আকাশখনৰ তললৈ যাম সেউজীয়াৰ মাজত বিচৰণ কৰিম বন্ধু বান্ধৱৰ মাজত বিচৰণ কৰিম শিক্ষাগুৰুসকলৰ সান্নিধ্য পাম পাঠ্যক্ৰমৰ সেই বিশাল জগতখনলৈ আমি উভতি যাম তেনেকৈ আমাৰ মাজতো এটা হেঁপাহ আছিলে যে সাংস্কৃতিক মাধ্যমৰ লগত জড়িত হৈ থকা মানুহ মোৰ ভাইটি এটা কেছত ফচি আছে মই গম পাইছো আপুনি মোৰ ভাইটিৰ বিৰুদ্ধে ওকালতি কৰি আছে মই বিচাৰো আপুনি ভাইটিৰ কেছটো অকণমান লুজ কৰি দিয়ক নহয়তো জানে মই কি কৰিব পাৰো হা তেতিয়াৰ আগে কয় ৰঙা চকু দেখুৱাইছে নেকি এনেকুৱা ৰঙা চকু এনেকুৱা হেজাৰ ৰঙা চকু মই হালধীয়া কৰি দিছো তেতিয়া মই কওঁ হালধীয়া তেতিয়াৰ আগে কয় সৰিয়হ ফুলৰ ৰং হালধীয়াই হয় তেতিয়া মই কওঁ কথা কৈছে দেখোন হালধীয়া কি খাব কওঁ চাহ নে কফি চাহ নে কফি তেতিয়া আগে কয় চাহ কফি মই সেইদিনা খাম যেতিয়া অহা 6 মে'ত গংগা ছবিখন মুক্তি পাব তেতিয়া মই চাহ খাওঁ নে কফি খাওঁ তেতিয়া মই জনাই দিম তেতিয়া মই কওঁ ঠিক আছে অহা 6 মে'ত যেতিয়া সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ য'ত আমাৰ অসমীয়া ছ'চাইটি আছে তাত যেতিয়া সকলোকে আমাৰ গংগা নামৰ অসমীয়া বোলছবিখন মুক্তি পাব তেতিয়া ময়ো আপোনালোকক সুধিম সকলোকে সুধিম কি সুধিম কি খাব কল চাহ নে কফি
চাম চাম তো সেই গাইজ ফাইনেলি আপোনালোকক কৈছিলোৱে মই যে প্ৰস্তুতি পৰাশৰ আছে অজয় ফুকন এনেকৈ মুন্নি কলিতা এনেকৈ বাকীবোৰ আহিলে গংগা চিনেমাখন আহি আছে 6 তাৰিখে মে'ৰ তো তাৰ প্ৰমোশ্যনৰ কাৰণে আহিছিলে বৰ্তমান আমাৰ যোৰহাট মহাবিদ্যালয়লৈ তো অলপ সময় আগতে এতিয়া ওলাই গৈছে প্ৰস্তুতি বাহত তো আজি আমাৰ কলেজত বিহু কি কি হয় আপোনালোকে মই দেখাব ট্ৰাই কৰিম তো সেই গাইজ বৰ্তমান আজি আমাৰ বিহু ষ্টাৰ্ট হ'ব ধৰিছে আৰু মোৰ লগত আমাৰ আছে একদম সতীৰ্থ আৰু আমাৰ নিৰঞ্জন এইবোৰ ডাবল খেল তো আজি আমি একদম পুৰা ফূৰ্তি আমাৰ মেইন কেমেৰামেন হৈ আছে গোটেই পুৰা ফূৰ্তি কলেজত এয়া আমাৰ বিহু হৈ আছে এই জাষ্ট প্ৰস্তুতি বাহত গৈছেহি আহি সকলোৱে মানে উৎসাহত আছে আৰু ভাল লাগিছে বহুত ফূৰ্তি পাইছোঁ আজি তো আজি একদম বিহু পুৰা মজা হ'ব আৰু বাকীবোৰ টিমেও বিহু মাৰি গৈছে এতিয়া আমাৰ বিভাগৰো আছে অলপ পাছতে তো আপোনালোকক মই দেখাব ট্ৰাই কৰিম ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাই দিব
গাইজ বৰ্তমান আমাৰ বিহু প্ৰগ্ৰেম শেষ হৈ গৈছে কলেজত। তো আমি হুঁচৰি গালোঁ। তো হুঁচৰি ভিডিঅ' আপোনালোকে দেখিলে কেনেকুৱাকৈ হৈছে, বৰ ইমান এটা ঠিক নহ'ল। তো মাত্ৰ এদিনত প্ৰেক্টিছ কৰোঁ আমি। তো এদিনত কিমান কি পাইছোঁ নাজানো। সমূহ টিমটোৱে চেষ্টা কৰিছিলে আৰু বাকী ডিপাৰ্টমেণ্টে বহুত চেষ্টা কৰিছিলে বিহু নাচিবৰ কাৰণে। সকলোৱে ফূৰ্তি কৰিলোঁ আজি। তাৰপিছতে প্ৰস্তুতি বা আহিলে, তাৰপিছতে অজয় ফুকন দা আৰু মুন্মি বাহঁত আহিলে। গংগা নামৰ এখন চলচ্চিত্ৰ আহি আছে 6 মে' তাৰিখে। তো তাৰ প্ৰমোশ্যন কৰিবৰ কাৰণে। তো ভিডিঅ'টো যদি ভাল পাইছে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। সমূহ চেচিয়ানসকলকো কৈছোঁ, যদি এই ভিডিঅ'টো আপোনালোকে চাই আছে তেতিয়াহ'লে আপোনালোকৰ লগৰে তো ভাইটি হওক, কিবা হওক, দাদা হওক, মুঠতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু ইফাল লগা বেল আইকনটো দবাই দিয়ে যেন। মই যি ভিডিঅ' বনাম তাৰ নটিফিকেশ্যন অতি সোনকালে আপোনালোকে পাই যাবগৈ। তো ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ।